সো বন্ধুসকল পিয়ন চকীদাৰ বা গ্ৰেড 4 যিকোনো এক্সামৰ কাৰণে এখন কিতাপ কিনি ল'ব আপোনাৰ কুৰিছ হাৰতি 100 টকা মাত্ৰ ইয়াৰ দাম সো ভিডিঅ'ৰ ফাৰ্ষ্ট লিংকতে আছে আপোনালোকে তাৰ পৰা কিনি ল'ব পাৰিব সো নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই চেনেল অল জব আছামিজ সো আজি আপোনালোকৰ কাৰণে আৰু এটা নতুন চাকৰি লৈ আহিছোঁ এইটো আহিছে ডিসি অফিস বঙাইগাঁৱৰ ফালৰ পৰা ডাটা এন্ট্ৰি অপাৰেটৰ পোষ্ট হয় 12 পাছ কৰিলেও আপুনি এপ্লাই কৰিব পাৰিব আৰু এইটো ৱাক ইন ইন্টাৰভিউ হয় আপুনি জাস্ট ইন্টাৰভিউ দিবলৈ যাব লাগে সো ভিডিওটো শেষলৈকে চাব সকলো কথা বুজি পাব আৰু তাৰ আগত যদি আপুনি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লওক সো বলক ভিডিওটো আৰম্ভ কৰোঁ সো ইয়াৰ মই এডুকেশ্যনটো কৈ দিছোঁ ইয়াৰ কাৰণে আপোনালোকে হাই সেকেন্ডাৰী পাছ লাগিব আৰু 6 মান্থৰ ডিপ্লোমা লাগিব আৰু এজ লিমিট হৈছে আপোনালোকৰ 21 বছৰৰ পৰা 40 বছৰলৈকে যোনসকল কেণ্ডিডেট আছে তো তেখেতলোকে ৱাক ইন ইন্টাৰভিউ দিব যাব পাৰিব আৰু ইয়াৰ যোনটো এংগেজমেণ্ট হৈছে 3 ইয়েৰৰ হয় আৰু মান্থলি আপোনালোকে 6000 পাব আৰু এটো আপোনালোকৰ সাৰ্কেল অফিচাৰ ইন ডাটা এন্ট্ৰি সাৰ্কেল অফিচাৰ অফিসত হ'ব ডিউটি ডাটা এন্ট্ৰি অপাৰেটৰ কৰিব লাগিব সো ইয়াৰ কাৰণে আপোনালোকৰ এছএলসি এডমিট কাৰ্ড সাৰ্টিফিকেট অৰিজিনাল এডুকেশ্যন কোৱালিফিকেশ্যন কম্পিউটাৰ ডিপ্লোমা এক্সপেৰিয়েন্স সাৰ্টিফিকেট অৰিজিনাল এনি আদাৰ ডকুমেণ্ট এইখিনি লৈ যাব লাগিব আৰু ইয়াৰ যোনটো ডেট হয় কিমান তাৰিখে হ'ব মই কৈ দিছোঁ 14 নৱেম্বৰ 10:30 বজাত কনফাৰেন্স হল ডিসি অফিস বঙাইগাঁও সো ইয়াত হ'ব আপোনালোকে যোনসকল বন্ধু বান্ধৱী ইচ্ছুক দিমগে বুলি সো এডভাৰটাইজমেণ্টটো মই তলত দি দিছোঁ ডেসক্ৰিপশ্যনত তাৰ পৰা আপোনালোকে ডাউনলোড কৰি এপ্লাই কৰি ল'ব পাৰিব মানে ৱাক ইন ইন্টাৰভিউ দিব যাব পাৰিব সো আজিলৈ মানে ভিডিওটো ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ